মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ যিটো কোৱেশ্যন আছিল সেই কোৱেশ্যনটো বহুতে চেষ্টা কৰিছা, কিন্তু তোমালোকে সঠিক উত্তৰ দিব পৰা নাই। সঠিক উত্তৰটো হ'ব এইটো যে বৃত্তাকাৰ পথত ঘূৰ্ণীয়মান বস্তু এটাই যদিও ই সুষম দ্ৰুতিৰে গতি কৰি থাকে, অৰ্থাৎ ইয়াৰ মান যদি ছাপ'জ 20 km/h হয়, মানে ইয়াৰ মানটো ঠিকেই আছে, কিন্তু ইয়াৰ দিশ প্ৰত্যেকটো মুহূৰ্ততে সলনি হৈ থাকে। যদি দিশ সলনি হয়, তোমালোকেতো গম পোৱা যে ভেলচিটি অৰ্থাৎ বেগো পৰিৱৰ্তন হয়। দিশ সলনি হ'লে বেগ পৰিৱৰ্তন হয়, আৰু বেগ পৰিৱৰ্তন হ'লে কি হয়? ত্বৰণ হয়, এক্সেলাৰেশ্যন হয়। গতিকে তেনেহ'লে সুষম দ্ৰুতিৰে গতি কৰি থকা বস্তু এটাই, বৃত্তাকাৰ পথত গতি কৰি থকা বস্তু এটাৰ দ্ৰুতি কেনেকৈ ত্বৰণ হয়? যিহেতু ইয়াৰ বেগৰ পৰিৱৰ্তন হয়। বেগৰ পৰিৱৰ্তন আকৌ কেনেকৈ হয়? যিহেতু ইয়াৰ দিশৰ পৰিৱৰ্তন হয়। দিশৰ পৰিৱৰ্তন হোৱাৰ কাৰণে বেগৰ পৰিৱৰ্তন হয়। বেগৰ পৰিৱৰ্তন হোৱা মানে ত্বৰণ হোৱা। এয়াই হৈছিল আমাৰ সঠিক উত্তৰ। যিয়ে নহওক, আজি এটা কুৱেশ্যন আছে, তোমালোকে চেষ্টা কৰিবা। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ নিলছ বৰৰ পৰমাণুৰ আৰ্হি। আচ্ছা, তেনেহ'লে আমাৰ ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা আছিল যে তেখেতে পৰমাণুৰ সুস্থিৰতাৰ বিষয়ে ব্যাখ্যা দিব পৰা নাছিল। এই আসোঁৱাহসমূহ আঁতৰাবৰ কাৰণে আহিল কোনে? নিলছ ব'ৰ। নিলছ ব'ৰে তেখেতে 3টা স্বীকাৰ্য আগবঢ়াইছিল। নম্বৰ 1, যে পৰমাণু এটাৰ ভিতৰত কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে ইলেক্ট্ৰনবিলাক থাকে। তাৰমানে যেনি তেনি য'তে ত'তে থাকিব নোৱাৰিব, সিহঁতৰ ফিক্সড জেগা থাকিব। মানে সিহঁতক যিটো এছাইন কৰি দিয়া হৈছে, ইলেক্ট্ৰনবিলাকক যিটো জেগা দিয়া হৈছে, সেইটো জেগাত সেই ইলেক্ট্ৰনবোৰ থাকিব। তেনেহ'লে তেখেতৰ 1 নম্বৰ স্বীকাৰ্যটো হ'ল যে পৰমাণু এটাৰ ভিতৰত কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে ইলেক্ট্ৰনবোৰ থাকে। 1 নম্বৰ স্বীকাৰ্য। আচ্ছা, 2 নম্বৰ স্বীকাৰ্যটো হ'ল যে ইলেক্ট্ৰন এটাই যেতিয়া এই অনুমোদিত কক্ষপথবিলাকত যেতিয়া পৰিভ্ৰমণ কৰে, তেতিয়া কোনো শক্তি বিকিৰণ কৰিবলগীয়া নহয়। কোনো শক্তি তেতিয়া বিকিৰণ নকৰে। আচ্ছা, নম্বৰ 3টো হ'ল কি আমাৰ, যে ইলেক্ট্ৰন এটাই এটা খলৰ পৰা বা এটা শক্তি স্তৰৰ পৰা আন এটা শক্তি স্তৰলৈ যদি যাব খোজে, ধৰি লওক ইয়ালৈ আহিব খোজে, তেনেহ'লে শক্তি ইয়াত হয় শোষণ কৰিব লাগিব, নহ'লে শক্তি বিকিৰণ কৰিব লাগিব। 3 নম্বৰ পইণ্টটো হ'ল কি, যে ইলেক্ট্ৰন এটাই এটা শক্তি স্তৰৰ পৰা আনটো শক্তি স্তৰলৈ বা এটা খলৰ পৰা আনটো খললৈ, সাধাৰণতে শক্তি স্তৰে ক'বা, এটা শক্তি স্তৰৰ পৰা আনটো শক্তি স্তৰলৈ যদি যাব খোজে, তেনেহ'লে ইয়াক কি হয় শক্তি শোষণ কৰিব লাগিব, নহ'লে শক্তি বিকিৰণ কৰিব লাগিব। এনেই চিধা চিধি যাব নোৱাৰে। তেনেহ'লে আকৌ এবাৰ তোমালোকক কৈ দিছোঁ যে আমাৰ বৰৰ পৰমাণুৰ আৰ্হি যিটো আমাৰ শুদ্ধ সঠিক, আৰু যিটো আৰ্হিৰ মতে আজি আমি এটমৰ বিষয়ে আলোচনা কৰি আছোঁ, মানে চবে আলোচনা কৰে, বিজ্ঞান আগুৱাই গৈছে, সেই আমাৰ আৰ্হিটো হ'ল কি আমাৰ নিলছ বৰৰ আৰ্হি, বৰৰ পৰমাণুৰ আৰ্হি। এই পৰমাণুৰ আৰ্হিৰ স্বীকাৰ্যসমূহ কি কি? নম্বৰ 1, যে পৰমাণু এটাৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে ইলেক্ট্ৰনবোৰ থাকে। মানে 2 নম্বৰটো হ'ল যে ইলেক্ট্ৰনবিলাক যেতিয়া পৰিভ্ৰমণ কৰে এই অনুমোদিত কক্ষপথবোৰত, তেতিয়া ইয়াক শক্তি বিকিৰণ কৰিবলগীয়া নহয় বা বিকিৰণ নকৰে। আৰু 3 নম্বৰ হ'ল কি, যে ইলেক্ট্ৰনবোৰ এটা শক্তি স্তৰৰ পৰা আন এটা শক্তি স্তৰলৈ যদি যাব খোজে, তেনেহ'লে হয় শক্তি শোষণ কৰিব লাগিব, নহ'লে বিকিৰণ কৰিব লাগিব। এয়া হ'ল আমাৰ নিলছ বৰৰ পৰমাণুৰ আৰ্হি। কুৱেশ্যনটো হ'ল তোমালোকৰ যে নিলছ বৰে যিটো আৰ্হি প্ৰদান কৰিছে, তেখেতে কোনটো পৰীক্ষাৰ ওপৰত ভিত্তি কৰি এই আৰ্হিৰ স্বীকাৰ্যসমূহ তেখেতে আগবঢ়াইছিল? আকৌ এবাৰ কৈ দিছোঁ, নিলছ বৰে কোনটো পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তেখেতৰ পৰমাণুৰ আৰ্হিৰ স্বীকাৰ্যসমূহ আগবঢ়াইছিল? তোমালোকে চেষ্টা কৰিবা। আচ্ছা, আমি অলপ আগুৱাই গৈ কওঁ যে নিলছ বৰে আকৌ কৰিছে কি, এই অনুমোদিত কক্ষপথবিলাকক তেখেতে নাম দিছিল কি? এইটো নাম দিছিল কে খল। প্ৰথম খলটো কে,
এল এম এন খোল হয়নে তাৰ মানে কি ইংৰাজী আলফাবেট যে আছে আমাৰ কেৰ পৰা আৰম্ভ কৰিছে কে এল এম এন এনেকৈ যিমানে খোলৰ সংখ্যা বাঢ়ি যাব সিমানে আমাৰ আলফাবেটখিনি বাঢ়ি যাব তেখেতে এনেকৈ নাম দিছিল এইবিলাকক তেখেতে একোটা শক্তি স্থল বুলি কৈছিল হয়নে খোল বুলি কৈছিল শক্তি স্থল তেনেহ'লে একে নিউক্লিয়াছৰ ওচৰত থকা শক্তি স্থলটো হ'ল আমাৰ কে আচ্ছা আৰু ক্ৰমান্বয়ে এনেকৈ লাহে লাহে আগবাঢ়ি যাব কে এল এম এন এনেকৈ হয়নে আৰু পিছত তোমালোকে গম পাবা যে এই কে খোলৰ কাৰণে তেখেতে n = 1 বুলি কৈছে য'ত n হ'ল স্বাভাৱিক সংখ্যা আচ্ছা এলৰ কাৰণে আমাৰ n = 2 হ'ব এমৰ কাৰণে n = 3 হ'ব আৰু এনৰ কাৰণে এই এনৰ কাৰণে n = 4 হ'ব এনেকা আচ্ছা ইয়াৰ এটা এক্সাম্পল আমি লৈছোঁ ভাইভিড এক্সাম্পল লৈছোঁ আমাৰ ধৰি লোৱা অক্সিজেন হয়নে অক্সিজেন এটম এটা আছে হয়নে অক্সিজেন এটমটো আমি কেনেকৈ এক্সপ্ৰেছ কৰিম অ'কে অক্সিজেন এটমটোক এক্সপ্ৰেছ কৰিবলৈ হ'লে আমাক আগত জানিব লাগিব অক্সিজেনৰ এটমৰ কেন্দ্ৰত কিমানটা প্ৰটন আছে আচ্ছা অক্সিজেন এটমৰ কেন্দ্ৰত আমাৰ 8টা প্ৰটন আছে কেইটা আছে 8টা তেনেহ'লে আমাৰ ইলেক্ট্ৰন কেইটা থাকিব 8টা যদি 8টা ইলেক্ট্ৰন থাকে তেনেহ'লে ইয়াক কেনেকৈ ডিষ্ট্ৰিবিউট কৰিবা আচ্ছা তেখেতৰ মতে নেলছ বৰে কোৱাৰ দৰে যে প্ৰথম কক্ষপথত 2টা ইলেক্ট্ৰন থাকিব আচ্ছা দ্বিতীয় কক্ষপথত আমাৰ 6টা ইলেক্ট্ৰন থাকিব 1টা 2টা 3টা 4টা 5টা 6টা তেনেহ'লে অক্সিজেনৰ কাৰণে শক্তি স্তৰ কেইটা হ'ল 2টা হ'ল হয়নে এটা হৈছে কে খোল আৰু আনটো হৈছে এল খোল গতিকে এই যে এনেকৈ তোমালোকে খোলৰ ধাৰণাটো জানিব পাৰিবা তেনেহ'লে খোল বা কক্ষপথ বা ইলেক্ট্ৰনৰ কক্ষপথ বুলিলে কি বুজা যি নিৰ্দিষ্ট অনুমোদিত ঠাইয়েদি পৰমাণু এটাৰ ভিতৰত ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে সেই ঠাইখিনিক বা সেই জাগাটোকে কি বুলি কোৱা হ'ব আমাৰ খোল বুলি কোৱা হ'ব খোল বা শক্তি স্তৰ এই খোলবিলাকক কিদৰে আমি ৰিপ্ৰেজেণ্ট কৰোঁ কিদৰে আমি প্ৰকাশ কৰোঁ কে এল এম এন ইংৰাজী বৰফলা আখৰবিলাকে দি আমি এক্সপ্ৰেছ কৰোঁ আশা কৰোঁ তোমালোকে নেলছ বৰৰ আৰ্হিটোতো গমেই পাইছা নেলছ বৰৰ আৰ্হিত কোনো আসোঁৱাহ নাই এইটো হৈছে আমাৰ ইউনিভাৰ্চেলি একচেপ্টেড মডেল মানে আন্তৰ্জাতিকভাৱে মানে গ্ৰহণযোগ্য পৰমাণুৰ আৰ্হি আৰু যিমানবিলাক আগলৈ তোমালোকে পৰমাণুৰ বিষয়ে জানিবা চববিলাক আমাক নেলছ বৰৰ আৰ্হিৰ মতেইহে আমি প্ৰকাশ কৰোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা থেংক ইউ